আমি আজি শিৱৰাত্ৰি চাবলৈ নহয় আজি মামা হলে মানুহ আৰু বেবীয়ে তৰমুজ আনিছে দেই এইটো নিমখ কিনিলা না কমলা ইমান ধুনীয়া বাগানত স্কুলখন বনালে আদৰ্শ স্কুল স্কুল খঙীয়া প্ৰাথমিক বিদ্যালয় তৰমুজটো দেখাইছিলে যে বেবী লৈ আহিছিলে চ' ইয়াত আহি এতিয়া আমি কাটি খাম তৰমুজ কাটিব নাজানে এজনীয়ে চাওকচোন ভণ্টিক কাটিব নাজানে বুলি কৈ উস্তাদি মাৰি একদম নিজে মই তাত লাগি গ'লোঁ পূৰা কাটি মেলি এয়া চাওক তৰমুজটো সোৱাদ আছিলে কিন্তু দেই বহুত ধুনীয়া মানে এইটো ছিজনৰ প্ৰথম কাৰণে নেকি খেলিছে দেই মাজে মাজে শ্বৰ্ট ভিডিঅ' বনাই থাকে চাব দেই শৰ্মাজি বন যায়গা একেবাৰে আহি মেলি এয়া ৰাতি ফুলত বেটিয়ে পানী দিওঁ বুলি ভাবিছে দিনত যে একো দিয়া নহ'ল ৰ'দো আছিলে যথেষ্ট পৰিমাণে তো তাই ফুলবিলাক অকণমান মাজে মাজে যত্ন লৈ ৰুবলৈ চেষ্টা কৰিছে আৰু এই দুজোপামান ফুলিছে বাৰু তো নেক্সট ডে আকৌ আমি ওলাই গ'লোঁ এই মই পঞ্চামৃতৰ এটা ভিডিঅ' দিছিলোঁ যে আমাৰ ননদজনী তাহাঁতৰ ঘৰলৈ গ'লোঁ তাই কেঁচুৱা হ'ল তাই শুদ্ধিকৰণৰ নিয়ম আছিল তাৰে আমি পৰিয়ালৰ গোটেইকেইজনী লগ লাগি গ'লোঁ এয়া চাওকচোন কণমানিজনী কিমান ধুনীয়া পূৰা শুই আছে আমি ইমান জগাবলৈ চেষ্টা কৰিছোঁ নাই তাই শুই আছে এয়া বৌয়ে লৈছে আমাৰ বেবীয়ে পূৰা মৰম কৰিছে তাই মানে ইমানেই খেপা নহয় যাবৰ পৰা অহালৈকে আমি চাৰিওজনী গৈছিলোঁ জুলি জান বৌ আৰু মই আৰু এইফালে টিকলি এজনী লগ পালোঁ চাব দেই এয়া চাওক দুইজনী একদম ফ্ৰেণ্ডশ্বিপ হৈ গ'ললে এক চিনি পাবই চাগে আপোনালোকে অকণমানজনী আৰু এইফালে গধূলি আহি গ'ল মানে মোৰ নাতিনী ভতিজা নাতিনী দেই ইমান কম বয়সতে নাতিনী পাইছোঁ নহয় এই এফালে ভতিজাজনী তাই সৰু এই ডাঙৰ মায়ে ইয়াতে ডালিয়া ৰুইছিলে ইমান সুন্দৰকৈ ফুলিছে এইকেইটা বহুত ডাঙৰ ডাঙৰকৈ ফুলিছে চ' ইয়াতে সেইপা হালধীয়া কলি কৰি আছে দুই তিনিটামান এইটো চক পাবল কাপ সৰিয়হ কিবা কিবি আছে আৰু জাহাজী কল জাতিলাও কেইজোপা আমাৰ তামোল গছ কি কৰিছা উঠাচোন চাওঁ কেনেকৈ ক'ত বহিছা উঠাচোন চাওঁ চাওঁ ক'ত বহিছা চাওক ক'ত বহিছা তামোল গছৰ মুখান বহিছে চাওক বান্দৰ এটা বহিছে ৰঙা বান্দৰটো দুইটা ৰঙা বান্দৰ ছাগলজনী গুচি আহিব নহ'লে এই যে তুমি যে খাম খাম কৰিছিলা এইটা ছাগলজনী খাবলৈ দিয়া বহুত মিঠা আকৌ বহুদিনৰ মূৰত আকৌ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ভিডিঅ' চাই কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিব আজিলৈ সামৰিছোঁ বাই